কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। দিছিয়ক পেন পেন আৰু ঢাক্কা আছে নহয়। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। গাইজ, আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন প্ৰেংক কল লৈ আহিছোঁ। আজি প্ৰেংক কলটো কৰিম মই জুনিয়ৰ জুবিন মাধৱ বৰা, তেখেতক আজি মই প্ৰেংক কল কৰিম। মাধৱ বৰা মানে প্ৰায় মানুহে চিনি পাইছে, ভাইৰেল বয়। জুবিন গাৰ্গৰ মিমিক্ৰি কৰি তেখেতে ভাইৰেল হৈছে। সেই মাধৱক মই আজি প্ৰেংক কল কৰিম আৰু আপোনালোকে প্ৰেংক কলটো চাই থাকক শেষলৈকে, তেতিয়া মজা পাব। গাইজ, এতিয়া সময় নষ্ট নকৰি গাইজ ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকক। A few moments later. হেল্ল', মাধৱ ভাইটি হয়নে? তুমি ফোন মাৰিছিলোঁ দুবাৰ, কিবা বিজি আছিলা নেকি? শুই আছিলা ন? এতিয়া কি কৰি আছা? শুই আছা নেকি? কিবা প্ৰগ্ৰেম চগ্ৰেম মাৰিছিলা নেকি? তোমাৰ ঘৰ ক'ত? তেজপুৰৰ ন? বিশেষ কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ তোমাক। তুমি কিহত পঢ়ি আছা বাৰু? নাইনত পঢ়ি আছা? স্কুলটো গৈ আছা ন? গৈ আছা ন? এই তোমাৰ ভিডিঅ'বোৰ চাই পিনি মানে এই তোমাক নাম্বাৰটো কণ্টেক্ট কৰিলোঁ মানে। ভালে লাগিছে বাৰু ভিডিঅ'বোৰ। সেইকাৰণে তোমাৰ লগত মানে ইম্পৰ্টেণ্ট কথা এটাৰ বাবে ফোন কৰিলোঁ। মই ধেমাজিৰ পৰা কৈছোঁ। এখন মানে আমি শ্বৰ্ট ফিল্ম বনাই আছোঁ, তোমাৰ 2 ঘণ্টামানৰ হ'ব মানে। আই লাভ ইউ জুবিন বুলি এনেকৈ বনোৱা আছে মানে এখন ফিল্ম মানে। শ্বুটিং হৈ আছে মানে তাত মানে এতিয়া জুবিনৰ মানে ৰোল এটা মানে তাত ভৰাই দিম বুলি ভাবিছোঁ মানে। জুবিন গাৰ্গৰ মানে এনেই মানে ৰোল এটা মানে সোমাই দিম বুলি ভাবিছিলোঁ তাত মানে। তুমি মানে জুবিনৰ নিচিনা মিমিক্ৰি কৰা ন? ভাল লাগিলে মানে শুনি পিনি। তাত তোমাৰ 4টামান শ্বৰ্ট ল'ব লাগিব তোমাৰ। বেছি হেৰি নহয়, তুমি স্কুল পঢ়ি আছা ন? সেইবাবে তোমাৰ মানে তাত মোৰ মানে নিজৰ মানুহ আছে মানে বিশ্বনাথ চাৰিআলিত। তাৰ পৰা যাম মানে গাড়ী লৈ পিনি তোমাৰ ঘৰত গৈ পিনি মানে শ্বুটকেইটা ল'ম। তুমি পাৰিবা ন? হেল্ল', অলপ পিছত মানে তোমাৰ কনফাৰ্মটো কৰি ল'ম। যদি কনফাৰ্ম হয় তোমাৰ ঘৰত গৈ মই ভালদৰে পাতিম তোমাৰ দাদাহঁতৰ লগত ভালদৰে। এইটো ফোনত পতা কথা নহয়, তোমাৰ মানে মনটো আছে না, সেইটো কোৱা তুমি। কাইলৈ যাম মানে, মোৰ তাত যাবলগীয়া কাম আছে মানে অলপ বিশ্বনাথ চাৰিআলিত। ডাইলগ এটা কোৱাচোন তোমাৰ, মই মানে বস্তু এটা চাওঁ। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। মজা লাগিছে তোমাৰ মানে এতিয়া একজেক্ট জুবিনৰ নিচিনা লাগিছে। আৰু তোমাৰ AC পেনৰ সেইটো কোৱাচোন। এচিয়ক দিছিয়ক পেন পেন আৰু ঢাক্কা আছে নহয় বছ। মজা দিছা, ভাল লাগিলে, বহুত ভাল লাগিছে। তাৰপিছত এতিয়া তোমাৰ ঘৰত কোন কোন আছে? মা আছে, দেউতা আছে, ভাইটি আছে, দাদা আছে। তোমাৰ মানে তাত তুমি মানে জাষ্ট ওলাব লাগিব কেইটামান মানে তোমাৰ স্ক্ৰিপ্ট চব আছে মানে, তোমাক বুজাই দিম মানে ভাল হয়। আৰু তোমাৰ তাত এটা মানে গানৰ নিচিনা জুবিনে যেনেকৈ নাচে ন, ই কিবা জানো জানো গানটো যে হাত দুখন যে এনেকৈ কৰি নাচে, সেই ডান্সটো মানে দিব পাৰিবা নোৱাৰা? চাব লাগিব ডান্সটো। তুমি গান চান গাব নোৱাৰা ন? মানে গান তুমি সম্পূৰ্ণ গান গাব নালাগে, এনেই মানে এফাকিমান গাব লাগিব মানে তাত, যিহেতু জুবিনৰ লগত মানে অলপ ৰিলেটেড ন। আৰু তোমাৰ তুমি যে কাণ খজাই থাকা, সেইটো অলপ কমাব লাগিব মানে। এই তোমাৰ কি জন্মগত নে তোমাৰ এইটো ষ্টাইল? নহয়, তেনেকৈ আহি যায় ন? এইটো ষ্টাইলটো বাৰু ভালেই লাগিছে।
তাৰপিছত কালি ক'ত প্ৰগ্ৰেম মাৰিছিলা? কালি ন বিছনা বালিছে। তুমি কিমানমান ল'বা এনেই মানে পইচা মানে তোমাৰ 5 দিন শ্বুটিং কৰিব লাগিব। 5 দিনত এনেই এদিনত কিমানকৈ ল'বা? ওচৰতে তোমাৰ ঘৰত যাম ন, বেছি খৰচটো মানে ইমান নহয় মানে, সেইকাৰণে তাতে মানে শ্বুটিংটো কৰিমগৈ বুলি ভাবিছোঁ। আপোনালোকে এদিনত কিমানকে দিয়ে? এদিনত শুনা, আমি মানে এটা গ্ৰুপ আছে আমাৰ, ধেমাজি হয় গ্ৰুপকেইটা। মই সিহঁতক 500মানকৈ দিওঁ মানে। এতিয়া তুমি কিমানকৈ ল'বা? 500 মান। অঁ, যিহেতু তোমাৰ ঘৰত যাম ন, তোমাৰ আশে পাশে মানে শ্বুটিং কৰিম মানে। এইটো তোমাৰ নাম্বাৰ হয় নাই? হয়, মোৰে হয়, কওকচোন। তুমি এনেই কিমান ল'বা? ঘৰত অকণমান মোৰ দিগদাৰ হ'ব। গম পাইছোঁ, তোমাৰতো তাৰ ডাবুল হ'ব, ডাবুলতকৈ বেছি হ'ব। কিমান ল'বা তুমি এদিনত? নহয়, পইচা কথা মই এইটো কোৱা নাই বাৰু। অঁ, মেইন কথা ঘৰত অলপ ডিষ্টাৰ্ব হ'ব, মোৰ অলপ মানুহ চানুহ আহি যায়তো, নিজকো ভাল নালাগে। এইটো ট্ৰেণ্ডিঙে হয়, তোমাৰ আজিয়ে আহি থাকিব, এমাহমানলৈকে আহি থাকিব, তাৰপাছত নাই। এতিয়া মানে আমাৰ বস্তুটো চলি আছে জাষ্ট, আৰু দিন লাগিব কেইদিনমান। তোমাৰ শ্বৰ্টকেইটা মানে পাছলৈ লৈ ল'ম, যদি এতিয়াতো আহি থাকিব বাৰু মানুহ তোমাৰ ওচৰলৈ, ধেৰ আহিছে চাগে ন? হয়, এইকেইদিন প্ৰগ্ৰেমে আছে মানে। প্ৰগ্ৰেম আছে, গম পাইছোঁ। কি মিমিক্ৰিটো কেতিয়াৰ পৰা কৰিছিলা তুমি? মই সৰুৰ পৰাই কৰিছোঁ তেনেকৈ, সৰুৰ পৰা চেষ্টা কৰিছোঁ বাৰু। চেষ্টা কৰিছা ন? ইমান সৰু ল'ৰাজন মাতটো ইমান জুবিনৰ নিচিনা লাগিছে, কাৰণে শুনি ভাল লাগিছে। মানে অলপ তোমাক ফোনটো কৰিলোঁ আৰু, বেয়া চেয়া নাপাবা। হয় হয়। তাৰপাছত তোমাক কোনোবা প্ৰেংক চেংক কৰিছিলে ন? কৰিছিলে, গম পাইছোঁ বাৰু। অঁ, হাঁহৰ মাংস চাহৰ মাংস কিবা কৈছিলে, খুৱাব কৈছিলে হেনো। হয় হয়। সেইটো খোৱাবা নোখোৱাবা? খুৱাব লাগিব। খুৱাব লাগিব ন? এতিয়া তুমি এচি পেণ্ট পিন্ধি আছা নেকি? নাই পিন্ধা। নাই পিন্ধা ন? তোমাৰ খং নুঠে ন? হা? তোমাৰ খঙে নুঠে বুলি কৈছে? মোৰ খং তেনেকুৱা নুঠে বাৰু। নুঠে ন? আচ্ছা, মই অলপ পিছত ফোন কৰি আছোঁ ৰ'ব। হেল্ল', গম পাইছে চাগে প্ৰেংক কৰিছিলোঁ বুলি। আৰু এবাৰ লাষ্ট কৰি পিনি তেখেতক মানে অলপ কামোৰ দি পিনি ভিডিঅ'টো সামৰিম, আৰু আপোনালোকে চাই থাকক। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰি জনাব। গাইছ, এতিয়া মই ভিডিঅ'টো অলপ দেৰি পাছত মই তেখেতৰ লগত কৰি পিনি প্ৰেংক কল কৰিছিলোঁ বুলি কৈ দিম, আৰু অলপ কামোৰ দিম। জাষ্ট ভিডিঅ'টো এতিয়া আপোনালোকে চাই থাকক। A few moments later. গাইছ, আৰু এইটো লাষ্ট কলটো কৰি পিনি তেখেতক কৈ দিওঁ প্ৰেংক কল কৰিছিলোঁ বুলি, আৰু অলপ কামোৰ দিম। এই কামোৰ দি পিনি ভিডিঅ'টো সামৰণি মাৰিম, আৰু আপোনালোকে চাই থাকক। কলটো মই এতিয়া লগাওঁ। আজি মানে মোৰ গাটো মানে ইমান ভাল নাই, সেইবাবে মোবাইলতে শ্বুট কৰিছোঁ, আৰু মোৰ মানে ভিডিঅ' বনাবলৈ ইচ্ছা নাই। তথাপিও মানে ইউটিউবত ভিডিঅ' এটা দিব লাগে যে, সেইবাবে মানে কষ্ট কৰি ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু মই এতিয়া ফোনটো লগাওঁ, আপোনালোকে চাই থাকক। ভাইটি, কথাটো কনফাৰ্ম হয় যদি মই কাইলৈ যাম মানে। হেল্ল', শুনিছা না? শুনিছোঁ। কথাটো এনেই তুমি মনে ভাবিছা না কৰিম বুলি? কি এইখন কি হৈছে? এইখন কি বনাব? তোমাক বুজাই দিম, এতিয়া জাষ্ট কৈছোঁ, তুমি কৰিবা নকৰা সেইটো কোৱা। মই নকৰোঁ, বেয়া নাপাব। কিয়? হা? মোৰ মন নাই। অঁ, তোমাৰ মন নাই ন? হয়। শুনা ব্ৰো, তুমি মোৰ ভাইটিৰ নিচিনা, শুনা। হেল্ল', তোমাৰ লগত জাষ্ট প্ৰেংক কল এটা কৰিলোঁ, তুমি বেয়া নাপাবা। ঠিক আছে। আৰু শুনা, তুমি জুবিন গাৰ্গৰ মাতটোৰে মোৰ চেনেলটোৰ বিষয়ে কিবা এটা কৈ দিয়া, আৰু ভিডিঅ'টো সামৰণি মাৰিম মানে।
ইয়াৰ চেনেলটো চাই থাকিলে হ'ল সদায় চাই থাকিব নতুন নতুন ভিডিঅ' থাকিব ভাল ভাল চবেই চাব থেংক ইউ লাভ ইউ থেংক ইউ দেই ব্ৰ ঠিক আছে গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহ'লে কমেণ্ট কৰিব গাইজ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ সকলোকে দিলোঁ বাই বাই জয় আই অসম